हेलो गाइस आज এটা নতুন ভিডিও লৈছো মানে আজি ভিডিওটো মানে একটু বেলেগকে হ'ব আৰু ভোক লাগছে আৰু মানে এই গৰম ইমান গৰম দিছি বাপ্পা ঐ ভাতে খাবা মন নাই জানা না ইমান গৰমত আৰু ভাত খাই না কিন্তু ভাতটো নাখালি নহ'ব ন ভাতটো খাবাই লাগিব ভাত নাখাৰ কাৰণে কাটাও লাগিছে গাইছ চাও সেইকাৰণে ভাবছো আজি ভাতটো কেনেকৈ খাম মায়ো নাই দুটাই মানুহ আছো ঘৰত তো আজি ভাতকেইটা বেলেগকৈ খাম মানে ৰাতিপুৱাৰে ভাত আছে বনাব কাৰণে উঠ লাগছি সেইকাৰণে ভাবছোঁ আজি ভাতকেইটা বেলেগকৈ খাম কেনেকৈ ভাতকেইটা খাম দেখাই আছোঁ চাই যাব তো আহকচোন চাওঁ আমি কেনেকৈ ভাতকেইটা খাম A few moments later গাইছ এটা ডাঙৰ কথা হ'ল মই মিঠাতেল দি আদা ধুই দিলোঁ মাৰিব মোক মা এতিয়া ইমান মিঠাতেল শেষ কৰিলোঁ কি কৰা যায় মাৰ খাম কি কৰা যায় আনি দি 200 আনি কৰপে দিম তলৰ বেৰে মোৰ পইচা নাই 200 দিকে আনি দি হেত তেৰিকা গাইছ এতিয়া খাম আৰু ভাত পন্তা ভাত খাম মানে এই ঠাণ্ডাত এই গৰমত চৰি এই আলু ভাজি লৈছোঁ তাৰপিছত নিমখ জলকীয়া আদা পিঁয়াজ আদা আদা এতিয়া আছে মই কাটবাই পাৰছোঁ দিম ৰ তইচোন খাই হ'ল এই হপাতে খাবি তাই খাই হ'ল গাইছ আৰু এতিয়া তাইক আদা লাগে বোলে গাইছ এই চাচোন মই মিঠাতেল মই কেনেকৈ পেলাইছোঁ চব ইয়াৰ কাৰণে হৈছে ই ৰখি থাকে মানে গাইছ কিবা খাবা হ'লে ৰখি থাকে ভাতো নাখায় একো নাখায় মেং কৰি থাকে খালি কি আইফালে ভাত দিম কি বনাইছোঁ মই গাইছ এতিয়া আমি পন্তা ভাত খাই আছোঁ কেনে হৈছে বহুত টেষ্টি ভাল লাগছে না ভাজাখিনি কেনে হৈছে ভাজাখিনি মই বনাইছোঁ নিজক নিজে এনে আছোঁ মই বনা নাই মায়ে বনাইছে এতিয়া খাং আমি খাং এতিয়া আৰু ভাত যা মই এতিয়া খাই আছোঁ মই সদায় বেছি নাখাওঁ মাজে মাজে আৰু আপোনালোকে খাই নাই এনেকৈ মাজে মাজে খাই ভাল লাগে আপোনালোকে খাই যদি মোক কমেণ্ট কৰি জনাবচোন মই বেছি ভাতে নাখাওঁ বেছি ভাত খাই ভাল নাপাওঁ মাজে মাজে খাওঁ ইমান গৰমত কেতিয়াবা খাব লাগে আৰু গৰমৰ দিনত কোনে খাই বহুতে খায় বুলি কৈছে মই খাওঁ গাইছ আৰু নৰো খাবা পেট ভৰি গ'ল কিমান দল চাচোন কি জানানা গাইছ মই এনেই কৈছিলোঁ সদায় বুলি সদায় নাই মোক মায়ে সানি দি মস্ত সদ লাগে মই নিজে সানিছোঁ সদায় নাই সেইকাৰণে খাবাই নদিলোঁ ইমান জলকীয়া মাহায়ে কামাৰা যায় মায়ে বঢ়িয়াকৈ সানি দিয়ে খাবাই নদিলোঁ পেটটো ভৰ্তি কিন্তু খালোঁ বহুত লৈছিলোঁ নহয় ইমান খাবাই নোৱাৰোঁ সেই আৰু কেতিয়াবা এনেকৈও খাব লাগে মানে সদায় আৰু কিমান আৰু মছলা পাতি খাই থাকিম আৰু পেটৰ অসুখ হৈ যায় সদায় ইমান মছলা পাতি খাই থাকিলে কেতিয়াবা মাজে মাজে এনেকৈ আমাৰ গাঁৱলীয়া খাদ্যও খাব লাগে হয়নে তো মোৰ ভাত খোৱা হ'ল এতিয়া মই হাত ধুওঁ নাকি নাই এইখিনি চাফা কৰিব লাগে এইখন চাফা কৰোঁ ৰ ধেত তেৰিকা আজি মানে এখন ভাজা হ'লো ভাজা এখনৰ মিঠাতেল পৰি গৈছে মোক আজি মায়ে খাব হ'ল যা হ'লে চাফা সেইখিনিও ভিডিঅ' কৰিবি নেকি তই গাইছ পন্তা ভাত খোৱা হ'ল এতিয়া আমি টেঙা খাম মজা কেনে লাগছে ভাল লাগছে না মস্ত লাগছে মজা লাগছে না খাই আছো আমি দাঁতটো টেঙা খাই মোৰ দাঁতটো টেঙা নাই ভালকে খাওঁ পলা বস্তু খাব লাগে ডাঙৰ হয়
জুবিনক গ'লে থ'ব পাৰিছে নহয় মান থ'ব ল'ব চবেই খাইছোঁ আম অকলে খাই আছে কিন্তু মই আনি দিছোঁ তই আনি দিছা মই আনি দিছোঁ তই আনিয়ে দিয়া নাই মই আনি দিয়া আমটো তহঁতে খাই আছা টেঙা আনিছে আৰু নেকি ৰাইচ মই আনি দিছোঁ তই আনি আমি দেউতাই মই আনি দিছোঁ আনি দিলোঁ বা তই খাবাই আনো দে খা মানুহ নাতে নৰে আমি খাই আছোঁ আমি খাইছোঁ টেঙা আম টেঙাই মিঠা নাই মিঠা আম খালি আৰু কি মজা ন ডাঠি দি মানুহে খাই পেলাই গাঁৱতে আৰম্ভ কৰি আছে কি কৰি দিলা গাইছ ইটান একবাৰ আমি ফুৰিব যাইছোঁ ইমান মানে ৰাতিও হোৱা নাই বেছি মানে আৰু অলপমান হৈছে আৰু এইখিনি সময়ত ফুৰিব যাই কেনে ভাল লাগে আৰু যাইছোঁ ফুৰিব এনে আমাৰ মানে বিহু হ'ব নহয় ইয়াতে আপোনালোকে চাব আহিব কিন্তু তাৰিখটো নাজানো কোনদিনা হ'ব আমাৰ ইয়াতে স্কুল আমি ইয়াতে পঢ়িছিলোঁ আগতে স্কুল এনেকুৱা ৰাস্তা দি আহি গৈছে আৰু যাইছোঁ আমি এনেই ফুৰবা ক'ত যাম ঠিক নাই বেছি ৰাতি গিলেও থাকিব নোৱাৰা নহয় চোৰে তোৰে দাঙি লৈ যাব আৰু সেইকাৰণে ক'ত যাই আছা ক'ত যাই আছা মোক ক'ব যোৱা নাই ক'ত যাই আছা ক'ত যাই আছা মই এনেই ফুৰবা যাইছোঁ একালে একালে মইতো তোক লগ ধৰা নাই কি আহিছা জানো এতিয়া কালা কালা মই নাযাওঁ কালা কালা তাই হিম্মত মই এক লগে ধৰা নাই এই মোৰ লগত এনেই আহি আছে মানে এইবাৰ ক'ত যায় মইতো ফুৰিব যাম একালে যাম মই একালে ভাল পাওঁ বৰ্তমান আমাৰ বিহুৰ কাৰ্যালয়তে আহি পালোঁ তাৰিখটো দিছিলে নাই এইবাৰ চাং লৈছোঁ ওপৰত কাৰ্যালয় বুলি দিছে ভাতকে চাহতো গাইছ পুট চুট ছটকিলোঁ গাইছ পুট ছটকিলোঁ আজি মোৰ লগত কি হৈছে মই মিঠাতেলেদি আদা ধুলোঁ পুট ছটকিলোঁ একোতো দেখাই পোৱা নাই যাং দে আৰু ভৰি চৰি ধুংগৈ দলঙৰ পাৰত যাবি একো দেখা নাপাই তাতে তই কি দলঙৰ পাৰত হেৰি খাম এই দলঙৰ পাৰত যাং য'ত সেই খাবা খাম পকৰি খাবা ফুচকা পইচা আনছা নাই মানছ তোক চুইখানে মিনাক্ষী দিলা যা মিনাক্ষী দিয়া নাই মই কিয় দিম ন গাইছ আম খাই কিনে পেটটোহে বেয়া কৰিছে ৰ পেটটো খলমলো কৰিছে কিয়বা হ'ব দে আৰু নহওক আজিখিনিয়ে আছিলে আৰু ভিডিঅ'টো যদি ভাল লাগছে তেতিয়াহ'লে লাইক চাইক কমেণ্ট চমেণ্ট শ্বেয়াৰ কৰি দিব আৰু বেছিকৈ লাইকে নাহে ইমান বেছিকৈ লাইক চাইক দিব আৰু নহয় হয়নে নাই কি কোৱা মই লাইক নিদিওঁ গাইছ আপোনালোকে যদি দিয়া দি দিব আকৌ মই কিন্তু নিদিওঁ গাইছ এখন আপি এখন বহিনী বুলি কয় না গাইছ মই লাইক চাইক কৰি নিদিওঁ আপোনালোকে লাইক কৰি দিব যিমান পাৰে সন্মান গোটেই খেদাব জানানা মানে বাই বাই গাইছ বাই বাই আৰু এটা নতুন ভিডিঅ' লৈ আহিম ভাল চাই